পিঠা যি লাগে তাকে খাব পাৰিব গাইজ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ চেনেলত সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ তৰফৰ পৰা সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আৰু আজি মই গৈ আছোঁ ফেমিলিৰ লগত পিকনিক খাবলৈ। ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাই আছোঁ। চব দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। এয়া আমাৰ হাঁহ চেলাই আছে, এয়া দুটা হাঁহ আছে আৰু কি কি আছে কি কি আছে আৰু আজি আমাৰ আইটেম ব্ৰইলাৰ, গাহৰি, মাছ। গেছ গোটেইকেইটাই আছে আজি আমাৰ ধামাকা মানে পিকনিক হ'ব, নিউ ইয়েৰৰ ফাৰ্ষ্ট দিনা। চ' চাই থাকিব আৰু উঠি ল'লে যাবৰ কাৰণে ৰেডি আমাৰ এইটো উঠাই ল। এই আমাৰ জজ যাব এতিয়া পিকনিক খাবৰ কাৰণে। জজ বাই বাই। আৰু এয়া মাহীহঁতো ওলালে, সেইটো খুৰী এতিয়া বহি ল'ব আৰু মই দাদাৰ লগত যাই আছোঁ স্কুটি দি। ইয়াতে নুকুলা মানে আমাৰ কাৰণে জাগা নাই। মাহঁত গ'ল, এতিয়া মই যাই আছোঁ দাদাৰ লগত। মানে তাতে নুকুলে ন, এতিয়া আমি স্কুটি লৈ যাই আছোঁ। ওচৰতে হয় জেগাটো, আমি গৈ আছোঁ। এইবিলাক পিকনিক পাতি বহি আছে আৰু ক'ত আহিছোঁ গম পাইছেনে? আমি আহিছোঁ দীঘেশ্বৰী মন্দিৰত। মন্দিৰখিনি এটা ফিল্ড এখন আছে, তাতে আমি মন্দিৰত যাম এতিয়া লাহেকৈ। চাই থাকিব আৰু আমি সপি বাইকো লগ পালোঁ, বহুত দিনৰ মূৰত লগ পাইছোঁ। আমি এতিয়া বাছত পাৰিব আৰু ইহঁতে পানী দেখাই দিয়া। দীঘেশ্বৰী মন্দিৰ, আমি ইয়াতে আহিছোঁ। এতিয়া ওপৰলৈ যাওঁ, সেই ওপৰলৈকে যাব লাগিব। তাৰ ওপৰত আৰু আছে মন্দিৰ, সেৱা এটা কৰি লওঁ। কৃষ্ণ, আজি মানুহ কিন্তু বহুত হৈছে দেই, বহুত মানুহ হৈছে আজি। দোকানো বহিছে, দেখা পাব। এতিয়া আমি সেৱা কৰি আহিলোঁ। এতিয়া আমি সেৱা কৰি আহিলোঁ। এতিয়া আকৌ আমি নিজৰ জেগাত যাওঁ আৰু এনেকৈ ধৰে না, কেনেকৈ ধৰে। তো ভালে লাগিছে। আপোনালোকক কেতিয়াবা আহিলে মেইন মন্দিৰটো দৰ্শন কৰাম। মানে আমি আজি যোৱা নাই, কাৰণ আমি এতিয়া মাছ মাংস খোৱাৰ কথা আছে ন, তো সেইকাৰণে মানে মেইন মন্দিৰ দৰ্শন কৰা নাই। তো আমি গণেশ বাবাৰ সেৱা কৰিলোঁ ইয়াতে তলতে। তাৰপিছত আপোনালোকক কেতিয়াবা আহিলে পূৰা মানে ইয়াৰ ভিউটো দেখাম আৰু গাইজ। এতিয়া মানে এনেই অলপ থুলমূলকৈ দেখাইছোঁ। তো বলক এতিয়া আমাৰ তালৈকে যাওঁ, খানা খোৱা জেগালৈকে। আৰু এয়া চাওক, আজি পুৰা পিকনিক পাৰ্টি আহি গৈছে। মছলা বটাই বটি আছে, লেকচাৰ মাৰাই দিহা দিছে, মোবাইল টিপাই টিপি আছে।
বনাই আছে এইটো চেফ হয় আমাৰ আজি খানা ওচৰৰে পিকনিক পাৰ্টি এটা আমাক শামুকো খাব দিলে সিহঁতে মানে শামুক বনাইছিল আৰু আমাক টেষ্ট কৰিব দিলে আৰু মই ফাৰ্ষ্ট টাইমৰ কাৰণে গাইছ শামুক আজি টেষ্ট কৰি চাইছোঁ গাহৰি বনাই আছে আৰু ইপিনে চব্জি চিকেনটো পিছত বনাব look at that ৱেইট গাইছ যদি এইখিনিলৈকে ভিডিঅ'টো চালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আগলৈ আৰু ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম বাই